নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকে? আজি মই এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আঁকোৱালি লয়। আৰু এতিয়া আমি গৈ আছোঁ বজাৰ কৰিবলৈ। কাইলৈ যিহেতু বিশ্বকৰ্মা পূজা, সেইকাৰণে আমি বজাৰ কৰিম। আৰু বৰ বেছি এটা বজাৰ নকৰোঁ, কাৰণ এতিয়াতো কৰোণাৰ সময়ত ডাঙৰকৈ পাতিবও নোৱাৰে। সৰু সুৰাকৈ অকণমান পাতিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ লগত আছে মোৰ হাজবেণ্ড আৰু মই। এয়া আমি পালোহি তেল ডিপু, আৰু ইয়াত অলপ তেল ভৰাম। তেল খতম হৈ গৈছে, সেইকাৰণে তেল ভৰাইছোঁ অকণমান। এয়া আমি পালোহি বজাৰ, আৰু হাজবেণ্ড আগে আগে আৰু মই পাছে পাছে। ফাৰ্ষ্ট টাইম এনেকৈ কেমেৰা ধৰি গৈছোঁ। খুব লাজো লাগিছে এনেকৈ ধৰিবলৈ, তথাপিও গৈ আছোঁ। কাইলৈ যিহেতু বিশ্বকৰ্মা পূজা, সেইকাৰণে ইয়াত মালা, ধেৰ মালা, কিমান কিনিব। আমিও কিনিছোঁ বাৰু। প্ৰথমতে বজাৰখিনি কৰি লওঁ, তাৰপাছত কি হয় চাওঁ। হাজবেণ্ডে বুট মগু এনেকৈ কিবাকিবি কিনি লয়, আৰু মই যাম এতিয়া দোকানত। এয়া পালোহি আমাৰ চিলিণ্ডাৰ দোকান। ইয়াতে মই সকলো ফল মূল কিনো, আমি কিনো। আৰু খুব ভাল মানুহজন, বহুত ফ্ৰেছ বস্তু দিয়ে আমাক বুলিয়ে নহয়, সকলোকে দিয়ে বুলি জানো। আৰু যি বস্তু কিনো ইয়াৰ পৰাই কিনো, যি ফল মূল কিনো ইয়াৰ পৰাই কিনো। ইয়াত মানুহ নাই বাৰু, এইডোখৰ মানুহ নাই বাৰু, কিন্তু আজি মানুহ আছে, বহুত মানুহ আছে। এয়া মই আপেল লৈছোঁ, আৰু কল ল'ম, নাৰিকল, নাচপতি, কৰিছোঁ।
এডাল দিব এডাল এডাল দিব তাৰপৰা এনেকুৱা ল'বা নি এইবোৰ হা কিমান ল'বা এনেকুৱা লওক হয় কি জানি কম দেখ এইবোৰ বাইকত লগাব পাৰিবা জানো বাইকত লগা গাড়ীত ক'ত লগাবা কোনটো লগাবা হ'ব হ'ব সেয়াকে লৈ লোৱা বেছিকৈ চাই থাকিলে হেৰিয়ে হ'ব অঁ লৈ লোৱা এনেকৈ লওঁ অৱশেষত আমি এডালকে ল'লোঁ আৰু হেৰি দিবচোন তুমি কয় মেকআপ ফিক্সাৰটো আছিলে নি
মই সেইটো মই আগতেই কৈছিলোঁ ন আপোনাক আৰু এতিয়া একো নাই বাৰু তেনেকৈ হেৰি কৰিবলগীয়া যাওঁগৈ আৰু দেই এতিয়া আমি আহিলোঁ নকিয়া কেয়াৰ চেণ্টাৰলৈ আৰু ইয়াত বহি বহি মই কি ল'লোঁ এইটো চাই আছোঁ। সেইটো হৈছে কিছ বিউটিৰ মেকআপ ফিক্সাৰ আৰু ভাল হ'বনে নহয় নাজানো বাৰু কিন্তু লৈছোঁ আৰু এইটোৱে পালোঁ আৰু বেলেগ নাপালোঁ কাৰণে সেইটোকে আপোনালোকক দেখাই আছোঁ। সকলো বজাৰ কৰা হৈ গৈছে। এতিয়া আমি